হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। সৰ্বপ্ৰথমে মই সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ যিমানবোৰ আশা আছে এই বছৰতে পূৰ্ণ হওক। আপোনালোকৰ লৈ এই বছৰত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আশা কৰিছোঁ আপোনালোকে এই বছৰত হ'ব লগা হাইস্কুল টেটটো পাছ কৰিব পাৰে যাতে। আৰু মই আশা কৰিছোঁ যে যিসকলে যোৱাবেলি হৈ যোৱা LPME টেটত যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকে এই বছৰত হ'ব লগা হাইস্কুল টেটত উত্তীৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু মই যিসকলে LPME টেটত যিসকলে পাছ কৰিছে তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনালোকৰ কাৰণে ফলপ্ৰসূ হওক এই কামনাৰে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু আমি নেক্সট যোৱা ভিডিঅ'টোত আমি জোনাকী আলোচনীখনৰ প্ৰথমটো খণ্ড চাইছিলোঁ আৰু এই ভিডিঅ'টোত আমি জোনাকী আলোচনীৰ দ্বিতীয় খণ্ডটো চাম। চাওক বন্ধুসকল, আমি দ্বিতীয় খণ্ডটো চাওঁ। দ্বিতীয় মই উলিয়াই লৈছোঁ জোনাকী আলোচনী। প্ৰথমটো খণ্ডটোত আমি জোনাকী আলোচনীৰ এটা মানে জেনেৰেল কনচেপ্টখিনি চাইছিলোঁ আৰু তাৰ লগতে মই ইতিহাসখিনিও চাইছিলোঁ। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটো চাব লগা আছিল দ্বিতীয় খণ্ডটোত। লক্ষ্য আৰু উদ্দেশ্যৰ ভিতৰত ইয়াত যিখিনি আছে তাতকৈ মই অলপ ব্লেককৈ ক'ম লক্ষ্য আৰু উদ্দেশ্যটো। আপোনালোকে শুনিব জাষ্ট। কি আছে অসমীয়া ভাষাৰ সাহিত্যৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কি হৈছিল জোনাকী কাকতখন প্ৰকাশ হৈছিল। তাৰমানে অসমীয়া ভাষাৰ সৰ্বাংগীন উন্নতিয়ে আছিল জোনাকী কাকতৰ উদ্দেশ্য আছিল। আৰু জোনাকীৰ আগকথাত মানে জোনাকীৰ যিটো আগকথা আছিল আগকথাত চন্দ্ৰকুমাৰে লিখিছিল যে আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি আৰু জোনাক। এনে মহান উদ্দেশ্যই জন্ম লাভ কৰা জোনাকীয়ে অসমীয়া সাহিত্যত ভাৱ শক্তিৰ সৃষ্টি কৰিছিল। আৰু পিছলৈ জোনাকীৰ আদৰ্শকে লৈ প্ৰকাশিত হৈছিল বিজুলী নামৰ এখন আলোচনী 1890 চনত যিটো প্ৰকাশ হৈছিল। আৰু পৰৱৰ্তী সময়ত তাৰমানে জোনাকীৰ আলোচনীৰ পিছৰ সময়ত আৰু প্ৰকাশ হৈছিল উষা 1907 চনত প্ৰকাশ হৈছিল, বাঁহী 1909 চনত প্ৰকাশ হৈছিল, তাৰ লগতে চেতনা 1919 চনত প্ৰকাশ হৈছিল আৰু মিলন 1923 চনত প্ৰকাশ হৈছিল আৰু সাধনা আছিল যিটো প্ৰকাশ হৈছিল 1924 চনত প্ৰকাশ হৈছিল। জোনাকীৰ প্ৰতিষ্ঠাতা লাভ কৰা আৰু ভাৱাদৰ্শই পৰৱৰ্তী প্ৰায়বোৰ কাকত আলোচনীৰ মাজত বিস্তাৰ লাভ কৰিছিল। সেই জোনাকীৰ যিখিনি সময়ছোৱাত আছিল সেইখিনি সময়ক কি বুলি কোৱা হৈছিল আমাৰ জোনাকী যুগ বুলি কোৱা হৈছিল। অৰ্থাৎ জোনাকী যুগ আছিল 1889 চনৰ পৰা 1903 চনলৈকে জোনাকী যুগ বুলি কোৱা হয়। আৰু ডক্টৰ মহেশ্বৰ নেওগৰ মতে লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য সাহিত্যিক অৰিহণা সেই সময়তে আহিছিল, গতিকে সেই যুগটোক বেজবৰুৱাৰ যুগ বুলিও কোৱা হৈছিল। এতিয়া আমি চাম জোনাকীৰ লক্ষ্য আৰু উদ্দেশ্যখিনি চালোঁ। জোনাকীৰ লক্ষ্য আৰু উদ্দেশ্য আছিল আমাৰ অসমীয়া ভাষাৰ সৰ্বাংগীন উন্নতিটোৱে আছিল জোনাকীৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। আৰু জোনাকীৰ ওপৰতে নিৰ্ভৰ কৰি পিছৰ যিবিলাক মানে আলোচনী প্ৰকাশ হৈছিল সববিলাক জোনাকীৰ ভাৱাদৰ্শকে লৈ গঠন হৈছিল বা আদৰ্শকে লৈ প্ৰকাশিত হৈছিল। এইবাৰ আমি চাম জোনাকীৰ যুগটো চাম। জোনাকীৰ যুগত আছে আমাৰ জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যৰ ৰোমান্টিকতাবাদৰ সূচনা কৰে। জোনাকী আলোচনীখনিয়ে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰে, যিহেতু মানে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথমটো ৰোমান্টিক কবিতা মানে অৰ্থাৎ অসমীয়া সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা বনকুঁৱৰীটো জোনাকী আলোচনীতে প্ৰকাশ হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাই লিখা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী আৰু হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠি জোনাকী প্ৰকাশ পাইছিল। হেমচন্দ্ৰ গোস্বামীয়ে কাকো আৰু হিয়া নিবিলাও অন্য সোৱাদৰ কবিতা আছিল এটা। হেমচন্দ্ৰ গোস্বামীৰ কাকো আৰু হিয়া নিবিলাও অন্য সোৱাদৰ কবিতা আছিল। লক্ষ্মীনাথ বেজবৰুৱাই লিখা কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা নামৰ এলানি খুহুতীয়া ৰচনাও নিয়মীয়াকৈ প্ৰকাশ পাইছিল। কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি, চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ আছিল প্ৰথম সংখ্যাত প্ৰকাশ হোৱা আন দুটা উল্লেখযোগ্য অসমীয়া কবিতা। এওঁলোকৰ সমূহীয়া প্ৰচেষ্টাত অসমীয়া সাহিত্যত জোনাকী যুগ বুলি এটা নতুন যুগৰ সৃষ্টি কৰিছিল। অৰুণোদয়ৰ লেখকসকলে প্ৰধানকৈ গদ্যৰ আশ্ৰয় লৈছিল, কিন্তু জোনাকীৰ কবি আৰু তেওঁলোকৰ সমসাময়িক কবিসকলৰ চেষ্টাত অসমীয়া সাহিত্যত কবিতাৰ গুৰুত্ব বাঢ়ি আহিছিল। এইবাৰ আমি চাম জোনাকী কাকতৰ ভাষাৰ বিষয়ে চাম। জোনাকী কাকতত
যিখিনি আমাৰ এই নোটছটোত নাই, মই অলপ বেলেগকৈ কৈছোঁ। চ' জোনাকী স্তৰৰ ভাষাত মূলত দুটা মানে প্ৰবাহ লক্ষ্য কৰা যায়। তাৰে এটা আছিল পদ্মনাথ গোহাঁই বৰুৱাৰ পৰম্পৰাবাদী আৰু আনটো আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিৱৰ্তনকামী ভাষা। চ' বেজবৰুৱাৰ ভাষাত প্ৰবাহমানতা বিদ্যমান আছিল আৰু বেজবৰুৱাই তেওঁৰ বিবিধ ৰচনাৰাজিত শব্দচয়ৰ ক্ষেত্ৰত আচৰিত ধৰণে উদাৰতা অৱলম্বন কৰিছিল। চ' ইয়াৰ লগতে বেজবৰুৱাই নিজাববীয়াকৈ কিছুমান শব্দ সৃষ্টি কৰিছিল, যেনেকুৱাকৈ আছিল নিপনীয়া গাখীৰ, লগৰীয়ানী, ছয়তানীজনী, এনেধৰণৰ কিছুমান নতুন নতুন শব্দ মানে ব্যৱহাৰ কৰিছিল বেজবৰুৱাই। আৰু বেজবৰুৱাৰ ৰচনাত বৈষ্ণৱ সাহিত্যৰ পৰা লোক সাহিত্যলৈকে ফকৰা যোজনা, প্ৰবাহ প্ৰবচনৰ পৰা জতুৱা ঠাঁচলৈ, হাস্যব্যংগৰ পৰা অলংকাৰযুক্ত ৰচনালৈ, তথ্যৰ পৰা তথ্যলৈ সকলোবোৰ এক স্বকীয় ৰীতিত প্ৰকাশমান হৈ উঠিছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল যে বেজবৰুৱাৰ ৰচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ অসমীয়া লিখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হ'ব। ঠিক একেদৰে গোহাঁই বৰুৱাৰ অসমীয়া ভাষাত বিদেশীৰ ভাঁজ নপৰা এটি গঢ় দিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ নীতি শিক্ষা আৰু পঢ়াশালীয় পুথিৰে সেই বিষয়ে আনকো অনুপ্ৰেৰণা যোগাইছিল। বেজবৰুৱাৰ দৰে গোহাঁই বৰুৱাৰ ৰচনাতো ভালেমান নিবাচ অসমীয়া শব্দৰ প্ৰয়োগ পৰিলক্ষিত হৈছিল। মুঠৰ ওপৰত জোনাকী কাকতত ভাষাৰ মানে দুজন মানে সাহিত্যিকৰ কথা কৈছে। পদ্মনাথ গোহাঁই বৰুৱা আছিল পৰম্পৰাবাদী আছিল আৰু লক্ষ্মীনাথ বেজবৰুৱা আছিল পৰিৱৰ্তনকামী। আৰু লক্ষ্মীনাথ বেজবৰুৱাই কিছুমান খুহুতীয়া শব্দও ব্যৱহাৰ কৰিছিল, ইয়াৰ ভিতৰত কিছুমান নিজা শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ লগতে আৰু পদ্মনাথ গোহাঁই বৰুৱাই কিন্তু কোনো ধৰণৰ বিদেশী ভাষাৰ প্ৰভাৱ নপৰাকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। সেইবাৰ আমি চাম আলোচনীখনৰ লগত জড়িত লোকসকলৰ বিষয়ে চাম। আলোচনীখনৰ লগত জড়িত লোকসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ জন্ম আৰু মৃত্যুটো দিয়া হৈছে 1864 পৰা 1938 চনলৈকে তেখেত আছিল। চন্দ্ৰকুমাৰ আগৰৱালা, যিজন মানে প্ৰথমগৰাকী সম্পাদক আছিল, 1866 চনৰ পৰা 1937 চনলৈকে আছিল। দেৱকান্ত বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, হেমচন্দ্ৰ গোস্বামী 1872 চনৰ পৰা 1928 চনলৈকে আছিল। চ' মই কওঁ যে চন্দ্ৰকুমাৰ আগৰৱালা আছিল প্ৰথমগৰাকী সম্পাদক আছিল আৰু হেমচন্দ্ৰ গোস্বামী আছিল আমাৰ দ্বিতীয়গৰাকী সম্পাদক আছিল জোনাকী কাকতৰ। এইবাৰ আমি চাম পদ্মনাথ গোহাঁই বৰুৱা আছে। পদ্মনাথ গোহাঁই বৰুৱা 1871 পৰা 1946 চনলৈকে। সত্যনাথ বৰা, যিজন আছিল মানে গুৱাহাটীত যেতিয়া আলোচনী প্ৰকাশ হ'বলৈ আৰম্ভ হৈছিল সেই সময়ৰ কি আছিল সম্পাদক আছিল। আৰু কনকলাল বৰুৱা আছে। কনকলাল বৰুৱা, সত্যনাথ বৰা এই দুয়োগৰাকী আছিল আমাৰ গুৱাহাটীত জোনাকী আলোচনী প্ৰকাশ হোৱাত সম্পাদক আছিল। আনন্দ চন্দ্ৰ আগৰৱালা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, নলিনীবালা দেৱী, ইয়াৰ পিছত আছে ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱাৰা। চ' ইয়াৰ ভিতৰত যিকেইগৰাকী সাহিত্যিকৰ নাম দিছে ইয়াৰ ভিতৰত বহুকেইগৰাকী সাহিত্যিকৰ বিষয়ে আমি জানিব লাগিব, যিকেইগৰাকী আমাৰ হাইস্কুল টেটৰ চিলেবাছত উল্লেখ কৰা আছে। যেনেকৈ অম্বিকাগিৰি ৰায়চৌধুৰী আছে আমাৰ চিলেবাছৰ ভিতৰত, অম্বিকাগিৰি ৰায়চৌধুৰী, নলিনীবালা দেৱী আছে, তাৰ লগতে পদ্মনাথ গোহাঁই বৰুৱা আছে, হেমচন্দ্ৰ গোস্বামী আছে, দেৱকান্ত বৰুৱা আছে, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, এইসকলৰ বিষয়ে আমি আমাৰ হাইস্কুল টেটত চাব লাগিব। এইসকলৰ বিষয়ে আমি বিস্তৃতভাৱে আমি অলৰেডি কিছুমানে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, তাৰ লগত আমাৰ পদ্মনাথ গোহাঁই বৰুৱা, তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী, এইসকলৰ বিষয়ে আমি আলোচনা কৰিছোঁ। চ' আপোনালোকে ভিডিঅ' বা আমাৰ ইউটিউব চেনেলটোত গ'লে আপোনালোকে ভিডিঅ'বিলাক পাই যাব, আপোনালোকে চাবলৈ নাপাহৰিব। চ' ইয়াৰ পিছত চাওঁ আমি আলোচনীখনত সংখ্যাকেইটা কি কেনেকুৱা ধৰণে প্ৰকাশ হৈছিল আলোচনীত সেইবিলাক আমি চাম অলপ। চ' 1899 চনৰ পৰা 1898 চনৰ ভিতৰত জোনাকী প্ৰকাশ হোৱা সংখ্যা আছিল 69খন। মুঠ কেইখন সংখ্যা প্ৰকাশ হৈছিল? 69খন প্ৰকাশ হৈছিল। তাৰে প্ৰথমটো বছৰত 11টা সংখ্যা প্ৰকাশ হৈছিল, দ্বিতীয় বছৰত 12টা সংখ্যা, তৃতীয় বছৰত 10টা সংখ্যা, চতুৰ্থ বছৰত 11টা সংখ্যা, পঞ্চম বছৰত প্ৰকাশ হৈছিল 7টা সংখ্যা, ষষ্ঠম বছৰত 11টা সংখ্যা, সপ্তম বছৰত 6টা সংখ্যা আৰু অষ্টম বছৰত এটা সংখ্যা। অৰ্থাৎ মানে 1889 চনৰ পৰা 1898 চনলৈকে এইখিনি মানে মুঠ 8টা বছৰত এইখিনি সংখ্যা প্ৰকাশ হৈছিল। আৰু তাৰপিছত গুৱাহাটীৰ পৰা প্ৰকাশ হোৱা সংখ্যাকেইটা কোনো ধৰণৰ তথ্য পোৱা নাযায়। চ' এইখিনি আছিল জোনাকী কাকতৰ
এইখিনি আছিল জোনাকী কাকতৰ বিষয়ে থুলমূল এটা তথ্য। চ' আপোনালোকে ইয়াৰ ওপৰঞ্চি কিছুমান তথ্য যদি পায় ক'ৰবাত পঢ়ি চাব, আৰু এইখিনি তথ্য আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা তথ্য। চ' আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে জোনাকীৰ লগত জড়িত থকা সাহিত্যিকসকলৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো চেনেলটোত যাই চেনেলৰ তলফালে টানিলে আপোনালোকে পাই যাব, বিভিন্ন সাহিত্যিকৰ বিষয়ে পাই যাব। চ' আৰু সদশেষক আপোনালোকলৈ আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ শান্তি আৰু সমৃদ্ধি এই বছৰতে কঢ়িয়াই আনক। আপোনালোকে যাতে অহা হাইস্কুল টেটটো পাছ কৰিব পাৰে তাৰো কামনা কৰিছোঁ। চ' এইখিনিতে সামৰিছোঁ। ধন্যবাদ।